ঘটনাটো কি হৈছিল? মোৰ ভণ্টি কবিতা বৈশ্য যোৱা 29 তাৰিখ সোমবাৰে আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল, যাৰ কাৰণটো হ'ল ৰুহুল আমিন নামৰ ল'ৰা এজন। তেওঁ ল'ৰাজনে ভুল পৰিচয় দি পেলাই শংকৰ শৰ্মা নামেৰে প্ৰেমৰ জালত পেলায়। যেতিয়া ভনীজনী গম পায় যে তেখেতৰ কাজটো বেলেগ, তাৰপিছত তেওঁ আঁতৰি আহিব খোজাত বিভিন্ন ধৰণৰ মানসিক অশান্তি কৰি পেলাই অশান্তি কৰি আছিল কিছুদিন ধৰি। তাৰ ফলত মৃত্যুৰ পথ বাছি ল'বলগীয়া হ'ল, আত্মহত্যাৰ পথ। আপোনালোকে ঘটনাটো কেতিয়া গম পালে? আমিতো কিছুদিন আগতে গম পাইছোঁ। আমি মৃত্যু হোৱা চুচাইড নোট বৰ্তমান আমি পোৱা নাই। গোটেই ঘটনাটো আপোনালোকে কেনেদৰে গম পালে? ৰুহুল আমিন শংকৰ শৰ্মা শংকৰ শৰ্মা তেওঁৰ ফ্ৰেণ্ডবিলাকৰ পৰা আমি গম পোৱা গৈছে। অলপ আমিও মানে সোধা পোছা কৰি পেলাই সেইখিনি অৱগত হৈছোঁ। আমি দুইজন একেলগে পঢ়া নহয়। বেলেগ বেলেগ আগতে তেওঁ ছিনিয়ৰ আছিল চাগে, ৰঙিয়া কলেজত পঢ়িছিল চাগে ল'ৰাজনে আগতে। ভণ্টিও ৰঙিয়া কলেজত আগতে গম পোৱা নাছিল।